মুখ্য অতিথি মেঘালয়ের রাজ্যপাল সম্মানীয় সঞ্জিত শেখর মুখাহাৰীদেৱ তথা কেন্দ্ৰীয় সভাপতি এম.জি. হাজৰিকা সাহেব আৰু নেতৃবৃন্দসকল তথা উপস্থিত সদন। মোৰ নাম সুমাইয়া বেগম। মই আপোনালোকৰ সন্মুখত আম্বেদকাৰ তুলসীত এৱাৰ্ডী এম.জি. হাজৰিকা দেৱৰ দ্বাৰা ৰচিত শংকৰদেৱ নামৰ কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছো। শংকৰদেৱ তুমি ক'ত সঞ্চাৰ, তোমাৰ তোমাৰ নামঘৰৰ সকলো নীতি নিৰহৰ বীৰ জাতিৰ উজ্জ্বল কৰিছে গেটত তলা চাৰিওফালে ৱাল কোনেও নাজানে চাবিকাৰ থাকিব। তোমাৰ চাকৰি প্ৰদান বিশ্বৰ হাতাৰিত কৈদাজনী ভ্ৰান্ত, তোমাৰ অলংকৃত শূন্যজাতি আজি নিশ্চয় কথা। তুমি এটা আহিবই লাগিব, জাতিক পৰিকল্পিতভাৱে বচাবই লাগিব। মই কাণ্ড খাই তোমাক বিচাৰি ফুৰিছো। শংকৰদেৱ তুমি আকৌ ওলাও, আমি একেলগে জাতিক ৰক্ষা কৰা হয়, জাতিক বচাও, অসম মিলন তীৰ্থ। ধন্যবাদ।